পৃথিৱীত যিমানবিলাক জীৱ জন্তু আছে সকলোবোৰ জীৱ জন্তুৰ ভিতৰত মানুহকে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। কিন্তু কোনে কয়? মানুহে নিজেই কোৱা কথা। জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে নিজে কৈছোঁ। কোনো জীৱ জন্তুৱে কোনো দিন সমাৱেশ পাতি মানুহক জীৱশ্ৰেষ্ঠ স্বীকৃতিটো দিয়া নাই, মানুহে নিজেই লৈছে। এই কাৰণেই লৈছে মানুহৰ বিবেক আছে, মানুহৰ মগজু আছে, মানুহৰ চিন্তা শক্তি আছে, আৰু সেইকাৰণে আমি কওঁ যে আমি জীৱশ্ৰেষ্ঠ। কিন্তু আমি কাৰ্যক্ষেত্ৰত পৃথিৱীৰ প্ৰত্যেকজন মানুহেই জীৱশ্ৰেষ্ঠ হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছেনে? এই যমুনামুখৰ বিভিন্ন অঞ্চলৰ মানুহে প্ৰত্যেকজনেই নিজকে জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিব পাৰিছেনে? হয়তো নাই পৰা। সেইকাৰণে মই যিসকল উঠি অহা প্ৰজন্মৰ ইয়াৰ ভৱিষ্যতৰ ধৰণী ছাত্ৰ ছাত্ৰী, মই তোমালোকক কওঁ যে মনত ৰাখিবা, কোনোবাই গড বুলি কয়, কোনোবাই যীশু বুলি কয়, কোনোবাই ভগৱান বুলি কয়, কোনোবাই আল্লাহ বুলি কয়, কিন্তু ৰূপ বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে, শক্তি কিন্তু এটাই শক্তি। সেইকাৰণে এজন খ্ৰীষ্টানক কাটিলেও যি ৰঙা তেজ ওলাব, এজন ইছলামক কাটিলেও সেই একেই ৰঙা তেজ ওলাব, এজন হিন্দুক কাটিলেও একেই ৰঙা তেজ ওলাব। কাৰো গাত বগা তেজ, কাৰো গাত ক'লা তেজ নোলায়। সেইসকল মানুহে মনত ৰখা উচিত যি কেৱল আমাক হিন্দু কৰি ৰাখিব বিচাৰিছে, মুছলমান কৰি ৰাখিব বিচাৰিছে, খ্ৰীষ্টান কৰি ৰাখিব বিচাৰিছে। সেইকাৰণে মই তোমালোকক ক'ম যে তোমালোকে মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰিবা আমৃত্যু পৰ্যন্ত। আমাক ধৰ্ম লাগে, ধৰ্মই আমাক ইছলাম কৰিছে, ধৰ্মই আমাক হিন্দু কৰিছে, ধৰ্মই আমাক খ্ৰীষ্টান কৰিছে। ধৰ্ম কিয় লাগে? ধৰ্ম আমাক কি ক্ষেত্ৰত প্ৰযোজ্য হয়? এই কাৰণেই প্ৰযোজ্য হয় যে আমি মানুহবিলাক আধ্যাত্মিক চেতনাৰে যাতে বেয়া কাম কৰিব নোৱাৰা এজন আমি ভাল মানুহ হওঁ। সেইকাৰণে আমাক ধৰ্ম লাগে। আল্লাহে আমাক সেয়াই শিকাইছে, ভগৱানে আমাক সেয়াই শিকাইছে, যীশুৱে আমাক সেয়াই শিকাইছে। হজৰত মহম্মদ কোনোদিন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী মানুহ নাছিল। হজৰত মহম্মদে আনকি প্ৰাথমিক বিদ্যালয়ৰ বাৰাণ্ডাও গচকি পোৱা নাছিল। কিন্তু সেই হজৰত মহম্মদক লৈ আজি বিশ্বৰ ডাঙৰ বিশ্ববিদ্যালয়ত ডাঙৰ পণ্ডিতে গৱেষণা কৰি তৰণি পোৱা নাই। একেদৰে অসমৰ প্ৰেক্ষাপটতো যদি মই কওঁ, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি যাক আমি শ্ৰদ্ধাৰে কৰোঁ, যোৱা 1000 বছৰৰ ভিতৰত যিগৰাকী আটাইতকৈ শ্ৰেষ্ঠ অসমীয়া হিচাপে আজিও জিলিকি আছে, আৰু অনাগত হয়তো 5 বা 10,000 বছৰলৈ যিজন ব্যক্তি শ্ৰেষ্ঠ অসমীয়া হিচাপে জিলিকি থাকিব, সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই শ্ৰীমন্ত শংকৰদেৱে আমাক কি শিকাইছিল? শ্ৰীমন্ত শংকৰদেৱে আমাক কি বাণী বিলাইছিল? শ্ৰীমন্ত শংকৰদেৱটো কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী পণ্ডিত নাছিল, ডক্টৰেট ডিগ্ৰী পোৱা কোনো গৱেষক ব্যক্তি নাছিল। তাৰপিছতো সেই শংকৰদেৱে আমাক অসমৰ সমাজ জীৱনত এনেকুৱা এটা হয়তো জেগা নাই য'ত আপুনি হাত থলে, য'ত তুমি ভৰি থলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই স্পৰ্শ, সেই অৱদান তুমি অনুভৱ নকৰাকৈ থাকিব পাৰা। কি গীত, কি নাট, কি বাদ্য, কি খাদ্য, কি বিজ্ঞান, কি সংস্কৃতি, সকলো ক্ষেত্ৰতে তুমি চোৱা যিখন সমাজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদানৰ সমাজ। আৰু সেইকাৰণে হয়তো কোন কাহানী বাই শ্ৰীমন্ত শংকৰদেৱৰ সেই বিজ্ঞান মনস্কতাৰে তেতিয়াই তেওঁ মুছলমানৰ চান খাই গাৰুৰ গোবিন্দক, নগাৰ নৰোত্তমক শিষ্যত্ব দিছিল, আৰু এখন বিশাল অসমীয়া সমাজ গঠনৰ তেওঁ পোষকতা কৰিছিল। আজি 570 বছৰৰ পিছত সেই শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি বা আৱিৰ্ভাৱ তিথি অসমবাসীয়ে ঠিকেই পালন কৰে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুওৱা সেই পথত কিমানখিনি অসমীয়া মানুহে খোজ দিছে ক'লে নহ'ব। শ্ৰীমন্ত শংকৰদেৱৰ বাণী, আদান ফকীৰৰ সেই বাণী, জ্যোতিপ্ৰসাদৰ সেই গীত আৰু কবিতাৰ দৰ্শন, বিষ্ণুৰাভাৰ সেই গীত আৰু কবিতাৰ দৰ্শন, ভূপেন হাজৰিকাৰ কথা আৰু গীতৰ বাণী অসমীয়া মানুহে
অকল এখন কাণেৰে সোমাই এখন কাণেৰে উলিয়াই দিলেই নহ'ব। সেই বস্তুখিনি যেতিয়ালৈকে আমি হৃদয়ংগম কৰি জীৱনৰ বাটত বাট বুলিবলৈ নিশিকিম, তেতিয়ালৈকে কিন্তু আমি কেতিয়াও প্ৰকৃত মানুহ হ'ব নোৱাৰিম, প্ৰকৃত মানুহ হ'ব নোৱাৰিম। সেইকাৰণে মই উঠি অহা প্ৰজন্মক মই তোমালোকক অনুৰোধ কৰিম যে মনত ৰাখিবা, তুমি শ্বেক্সপিয়াৰক জানিব লাগিব, তুমি শ্বেক্সপিয়াৰক বুজিব লাগিব, কিন্তু তুমি সম পৰিমাণে তাৰ আগতেই শংকৰদেৱকো জানিব লাগিব। ইয়াত থকা আমাৰ থলুৱা গীত মাতকো তুমি বুজিব লাগিব। তুমি মাইকেল জেকচনক ভাল পাব লাগিব, তুমি মাইকেল জেকচনৰ গীত তুমি শুনিব লাগিব, কিন্তু তাৰ আগতে তুমি ভূপেন হাজৰিকাৰ গীতক হৃদয়ংগম কৰিব পাৰিব লাগিব। যদি তুমি মাইকেল জেকচনক ভাল পোৱা, যদি তুমি ভূপেন হাজৰিকাক বেয়া পোৱা, তেতিয়াহ'লে তুমি কিন্তু ক'ৰবাত ভুল কৰিবা। নিজৰ মাতৃভূমিৰ প্ৰতি যিটো ভাল পোৱা, যিটো টান, সেইটো প্ৰত্যেকজন বিবেকবান মানুহৰ থকাটো দৰকাৰ, আৰু তেতিয়াহে তুমি পূৰ্ণাংগ মানুহ হ'ব পাৰিবা। মই বেলেগ কথা একো নাই, মই নিজে যিখিনি কথা মানি আহিছোঁ ইমান দিনে, নিজে যিখিনি মই বিশ্বাস কৰোঁ অন্তৰৰ পৰা, সেই কথাকেইটা মই তোমালোকৰ আগত ভাগ বতৰা কৰোঁ। মই বহুত শিক্ষানুষ্ঠানত, কি কলেজ কি বিশ্ববিদ্যালয়লৈ যেতিয়া যাওঁ, মই এই কথাকেইটা প্ৰায়ে কওঁ। এই কাৰণেই কওঁ যে আজিৰ পৰা প্ৰায় 10 বছৰৰ পূৰ্বে দুজনৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মই প্ৰথমবাৰৰ কাৰণে সেই কথাকেইটা কৈছিলোঁ, আৰু সেই অনুষ্ঠানটোৰ মই আছিলোঁ বিশিষ্ট অতিথি, আৰু মুখ্য অতিথি আছিল অসমৰ স্বনামধন্য সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, মোৰ আদৰ্শ ব্যক্তি হোমেন বৰগোহাঁই ছাৰ। হোমেন বৰগোহাঁই ছাৰে সেই দুজনৈ মহাবিদ্যালয়ত কোৱা সেই কথাকেইটা শুনাৰ পিছত মোক নিৰ্দেশ দিছিল, অনুৰোধ নহয়, যে নিতুমণি, তুমি ভৱিষ্যতলৈ অসমৰ যিমান কলেজ, বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানলৈ যাবা, মই জানো তোমাক যিহেতু আমন্ত্ৰণ কৰিবই, গতিকে তাত তুমি ক'বা যে মই তোমাক হোমেন বৰগোহাঁই এই কথাকেইটা ক'বলৈ কৈছোঁ, আৰু মোৰ কথা কৈ তুমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ আগত এই কথাকেইটা ক'বাই।